নমস্কাৰ সকলোকে স্বাগতম জনাই আজি মই আৰম্ভ কৰিছোঁ অন্য এটা ভাপত দিয়া পিঠাৰ ৰেচিপি অতি সহজতে বনাব পৰা আৰু টেষ্টিও হয় তেনেহলে আহকচোন পিঠাটো বনোৱা আৰম্ভ কৰোঁ ভাপত দিয়া এই পিঠাটো বনাবৰ কাৰণে মই ৰুকি লোৱা নাৰিকল ব্যৱহাৰ কৰিছোঁ প্ৰথমতে নাৰিকলখিনি মই কম জুইত এনেদৰে ভাজি লৈছোঁ আৰু পৰিমাণ মতে মই ইয়াতে চেনি মিহলাম চেনি মিহলাই অলপ সময় মই ভাজি লম একেবাৰে ৰঙচুৱা কৰি নাভাজো মই চেনি দিছোঁ চেনি দি আৰু অলপ সময় ভাজি লম এয়া নাৰিকলখিনি ভজা হৈ গৈছে আৰু মই আনফালে লৈছোঁ এয়া পিঠাগুৰি যিখিনি মই আধা ভজা কৰি থৈছিলোঁ ইয়াতে মই অলপ পৰিমাণে নিমখ দিছোঁ আৰু পিঠাগুৰিখিনি এনেকৈ সানি লৈছোঁ আৰু ইয়াতে মই পানী দিছোঁ উতলা গৰম পানী আৰু যিহেতু গৰম হাতেৰে চুব নোৱাৰি সেইকাৰণে মই হেতাৰে এনেদৰে সানি লৈছোঁ এনেদৰে অলপ অলপকৈ দি মই পিঠাগুৰিখিনি সুন্দৰকৈ মঠি ল'ম এক চামুচ ৰিফাইন তেল দি দিলোঁ মই আৰু আপোনালোকে ভিডিঅ'টো চাই থকাৰ মাজতে লাইক এটা দিবলৈ নাপাহৰিব এয়া এনেদৰে মই মঠি লৈছোঁ আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো লাইক কৰি দিব আৰু এনেদৰে মই এটা এটাকৈ পিঠা বনাই যাম এয়া মই প্ৰথমতে বল কৰি এতিয়া মই হাতেৰে ধুনীয়াকৈ চেপেটা কৰি লৈছোঁ আৰু ইয়াতে মই এতিয়া নাৰিকলৰ পুৰ দিম এক চামুচ দিছোঁ মই নাৰিকলৰ পুৰ আৰু এনেদৰে মই সাইডকিটা বন্ধ কৰি এনেদৰে এটা আকৃতি দিছোঁ জোন পিঠাৰ নিচিনাকৈ আৰু এয়া হৈ গৈছে আৰু এতিয়া মই এইখিনি এটা ষ্টিমাৰত দিম এখন কলপাত দি লৈছোঁ যাতে লাগি নধৰে আৰু এনেদৰে মই পিঠাকিটা ভাপত সিজাই ল'ম প্ৰায় 10 মিনিট মান লাগিব 10-15 মিনিটত হৈ যায় আৰু এয়া সুন্দৰকৈ হৈ গৈছে পিঠাকিটা এতিয়া মই পৰিবেশন কৰিছোঁ এনেদৰে আজিলৈ আহোঁ পুনৰ লগ পাম অন্য এটা ৰেচিপি ভিডিঅ'ৰ সৈতে নমস্কাৰ